Hey guys, welcome to my YouTube channel. তো মই কোট আছো চাওক আৰু মই আপোনাক দেখাবলৈ গৈ আছো মই এতিয়া যাম আমাৰ পথাৰখন আৰু আমাৰ কাষতে থকা ইমান ধুনীয়া পথাৰ হৈছে এতিয়া ধাননি পুৰা ধাননিয়া ভৰপুৰ হৈ আছে আপোনাক দেখুৱাম আৰু বলক ভিডিওটো চাই দিও অকণ স্কিপ নকৰাকৈ একদম পুৰা শেষলৈকে চাব একদম পুৰা কিবা কিবি হ'বলৈ গৈ আছে আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এয়া মই মানে মোৰ চাইকেলখনকে লৈ আহিছো আৰু বাকি বাইক চাইক নাই গাড়ী চাৰি নাই তো ন সেইকাৰণে আমাৰ হ'ব আৰু চাইকেলখনে হৈ যাব আৰু এনেকৈ আহিছো আৰু ভিডিঅ' বনাই আছো আৰু আপোনালোকক দেখাম বলক এয়া আপোনালোকক এয়া দেখাছো দেই এয়া গোটেইখন চাৰিওফালে পথাৰ একদম পুৰা মই ক'ত আছো চাওক বন্ধুসকলটো আপোনালোকক দেখাবলৈ ওলাইছো মানে এয়া পিছফালে দেখিছে মোৰ পিছফালে পথাৰ এই মানুহে ধান কাটি আছে এতিয়া আঘোণৰ পথাৰত পুৰা সোণালী ধাননিয়ে ভৰপুৰ হৈ আছে আৰু মানুহে পুৰা ধান কাটি আছে আৰু মই আপোনালোকক সেয়া দেখুৱাম আৰু কি কৰিছে মানুহখিনিয়ে আৰু কেনেকৈ ধান কাটিছে আৰু তাৰে দৃশ্যসমূহ দেখাম তো বলক চাই থাকিব ভিডিঅ'টো শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই থাকিব তো এইখন মানে আনি পেলাই ইয়াত থলো ষ্টেণ্ড দিলোঁ বলক এতিয়া মই যাওঁ পথাৰলৈ বলক বলক এয়া দেখিছে পথাৰ এইবোৰ এয়া মানুহে ধান কাটি আছে দেই এইখিনি দেখাম বলক চাওক না কিমান এটা কষ্ট হয় ন ইমান গৰমত এয়া ধান কাটি আছে আৰু বহুত কষ্ট হয় পথাৰৰ ধান ৰোৱা পৰা ধৰি ধান কটালৈকে ঘৰলৈ নিয়ালৈকে বহুতখিনি কষ্ট হয় এজন কৃষকৰ আৰু কি হয় আপোনালোকেতো জানেই ন আপোনালোকে কৰিছে প্ৰায়খিনি ভিউৱাৰ্ছে চাগে খেতি কথা ক'বই নালাগে আপোনালোকে জানেই আৰু কি কৰে আৰু তাকে সবিশেষ দেখুৱাম ভিডিঅ'টোত চাই থাকিব আৰু এয়া আৰু কিনো আৰু দেখাবলৈনো কি আৰু এয়াকে দেখাইছোঁ আৰু আপোনালোকক বলক চাই থাকিব এইবোৰ পূৰা ধান গোটেই ধান এইবিলাক মই মানে এইবোৰ পূৰা চেনিয়ে তেনি আহিছোঁ আৰু একদম পূৰা এইবিলাক দেখিছেনে পথাৰ গোটেই পথাৰ একদম এইফালে একদম পূৰা পথাৰ এইবিলাক একদম গোটেই পথাৰ একদম চাৰিওফালে মানুহে একদম ধান কাটি আছে এইবিলাক চাওক পথাৰ গোটেইখন চাওক না কি এটা সুন্দৰ এটা এয়া গৰম চাওক কিমান এটা গৰম দি আছে আৰু ইমান এটা গৰমত তাত এনেকৈ ৰুই আছে চাওক সেই মানুহখিনিয়ে কিমান এটা কষ্ট হয় ন এই গাইজ এতিয়া বলক মই ঘৰলৈ যাওঁ আৰু আপোনালোকক দেখালোঁ তো এইটো এটা এনেই নৰ্মেল ভ্লগছ এটা আছিলে চ' কেনেকুৱা পালে কমেণ্ট কৰিব চ' নৰ্মেল এটা ভ্লগছ আছিলে বহুত দিন মানে আপোনালোকক ভ্লগিং ভিডিঅ' দিব পৰা নাছিলোঁ সেইবাবে আজি এটা কৰি দেখালোঁ এইকেইদিন মানে ৰাসৰ ভিডিঅ'বিলাক আপোনালোকক দেখাই আছিলোঁ আৰু বহুতখিনি মৰম দিছে ভাল লাগিছে তাৰ বাবে আৰু এতিয়াবা মানে যিমানটো পাৰোঁ ভ্লগিং দিব চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'বিলাক লৈ ঘৰলৈ যাম বলক 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 ইয়াত পিপিত মানে ইয়াত টিং আছেই বলক এতিয়া আমি গৈ থাকোঁ বলক 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 চাওক না কি এটা সুন্দৰ গছ গছনিৰে ভৰা মনোৰম দৃশ্য একদম পূৰা এইফালেও পথাৰ মানে চাৰিওফালে সোণালী ধাননি চাৰিওফালে সোণালী ধাননি আৰু এতিয়া এইবোৰ কাটি ঘৰলৈ নিব আৰু এইবোৰ চাওক সোণালী ধাননি চাৰিওফালে আৰু এখন দলং ইয়াৰ ওপৰৰ পৰা ভিউজটো চাব এতিয়া দেই এই কি মজা ৱা এইটো উৰিলে ক'ত গ'লি এইবোৰ দিছেনে Wow, what a beautiful চাওক এটা সুন্দৰ এয়া দেখিছে আপোনালোকে এয়া মানুহে ধান কাটি আছে দেখিছেনে এয়া দেখিবলৈ পাইছে আপোনালোকে এয়া দেখিছে ধান কাটি আছে তেখেতসকলে এই ৰ'দত চাওক ধান কাটি আছে তো বন্ধুসকল এয়া মোৰ পিছফালে চাওক কি মানুহে পুৰা ধান কাটি আছে আপোনালোকে দেখিবলৈ পাইছে চাগে এয়া চাওক এয়া দেখিছে ধান কাটি আছে চাওক কেইটা কি একদম পুৰা সুন্দৰ পৰিৱেশ চাৰিওফালে গছ গছনি আৰু চাওক না কি মজা লাগিছে ইয়াত একদম পুৰা এই ভিউটো চাওক কি ধুনীয়া একদম ঘূৰাই দিলোঁ এতিয়া বলক যাওঁ বলক 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 কি এটা সুন্দৰ
এইফালেও দেখিছে, এইফালেও ধাননি পূৰা, এইফালেও ধাননি, এইফালেও ধাননি, এইফালেতো মানুহে কাটিছে, মজা মজা ভিউটো মজা আহিব। এইফালে চাওক মানুহে কাটি আছে, চাওক না ইমান গৰমত ধান কাটি আছে বাইদেউকেইজনীয়ে। এই চব কাটি আছে। অ' বাইদেউ গৰম উঠা নাইনে? গৰম উঠা নাইনে? ইমান গৰমত ধান কাটি আছে। দেখিছে চাগে, এয়া বাইদেউকেইজনে পুৰা ধান কাটি আছে, দেখিছেনে? ধান কাটি আছে, তো এয়া চাওক দেখিছে ইমানে গৰমত ধান কাটি আছে, একদম পুৰা বহুত গৰম, ইমান গৰমত ধান কাটি আছো।